কোনখনত পানী গাড়ী তালৈ যাব নালাগে কিমান ওপৰলৈ যাব লাগিব এতিয়া শিৱৰাত্ৰি বুলি মহেশ থানলৈ আহি গ'লো চেলিব্ৰিটি বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ আজি মন্দিৰলৈ আহিলোঁ বুলিয়ে শিৱৰাত্ৰিৰ কাৰণে এতিয়া বহুত ওপৰলৈ বাবা বম বম বহুত ওপৰলৈ যাব লাগিব গৈ আছোঁ বহুত ওপৰলৈ আপোনালোকক অলপ দেখাওঁ বুলি ভিডিঅ'টো কৰিলোঁ চাই থাকিব এই অকণমান আহোঁতে মানে ভৰি বিষালে ভাগৰ লাগিলে ভৰি মজা লাগি গৈছে একদম মানে এইবিলাক খোজকাঢ়ি নোখোৱা যায় যে আজি মানে অকণমান পাহাৰৰ ওপৰত উঠি দিছোঁ ভৰি মানে একে ঠেহ লাগি গৈছে একদম দেখিছে কিমান ওপৰলৈ গৈয়ে আছে মানুহ আৰু বহুত ওপৰলৈ যাব লাগিব অ'কে গাইজ চাই থাকক দেখাই আছোঁ মন্দিৰ আহি পোৱা নাই ঐ গাড়ীচোন দুৱাই আছে বহুত দূৰ যাব লাগিব না বহুত দূৰ যাব লাগিব দেখিছে ওচৰৰে মন্দিৰ ষ্টাৰ্ট আহিব পানীহে বেকাৰ হৈ যাব এদিকে যাব লাগিব দেখিছে কিমান ওপৰত উঠি আহিলোঁ বহুত ওপৰত আহিলোঁ এতিয়াও অকণমানহে ঠাণ্ডা লাগিছে না বহুত ওপৰত আহিলোঁ কেনেকুৱা ভালেই লাগে ভালে লাগিছে না ইয়াত বেছি নালাগে এসপ্তাহমান আহাত ডাউন কৰিলে ভাল লাগি যাব চাই থাকক গাইজ হিচাপ কৰি গৈ আছে ফটফটি হিচাপ কৰি গৈ আছে ফটফটি হিচাপ কৰি আহিছিল নাই ফটফটি হিচাপ কৰি আহি আছে আমিও বহুত ওপৰলৈ আহি আছোঁ আৰু আছে চাওক আৰু বহুত ওপৰলৈ আছে একদম কিমান তলৰ পৰা আহি গ'লো চাওক বহুত তলৰ পৰা আহিছে একদম ওপৰলৈ বম বম বাবা বম বম ক'ত সোমাই আছে সি বম 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 বোলে ক'ত সোমাই আছে সি কাকাজি আহি যায় আমাৰ লাহে লাহে আহি থাকক হা লাহে লাহে আহি থাকক লাহে লাহে যাওঁ ইয়াত কষ্ট ডাঙৰ পইচা অকণ লাহে লাহে শুন মোৰ লগত যোৱা ভাগৰ অলপ লাগিছিল ভাগৰ মই ভৰি বিষাই অলপহে এইখিনি এনেকুৱা মই নাজানো বাপে মা বিৰাট কষ্ট ক'ত সোমাই আছে বিচাৰি আহিছে বম বম বোলে এই পাইছোঁ আহি গাড়ীখন ৰখা হৈ ভাল আছিল হা গাড়ীখন ৰখা হৈ ভাল আছিল ভাগৰ লাগিছে নেকি হে ভাগৰ লাগিছে এই মহাদেৱ বম বম এই মহাদেৱ পালোঁ আহি এইটোচোন হেৰি দোকান আছে এইটো দোকান আছে জাষ্ট পাই গ'লোঁ আহি আহি মন্দিৰ পালোঁ আহি মন্দিৰ পালোঁ কিমান তলৰ পৰা আহিছে ন বুম বুম ভুলে বিয়াও পাতিছে তেতলি টেঙা বগৰী টেঙা বেছি জয় হো ওপৰতে পাক যাওঁ নেকি ওপৰতে পাক যাওঁ এই মন্দিৰ আহি চাকি তাকি জ্বলাই দিওঁ তাৰপিছত মন্দিৰলৈ এপাক আহিলোঁ দিয়ক 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 ব'লা কি হ'ল আকৌ তোমালোকে লৈ গ'লা যে ওপৰতো কিমান পাহাৰ ওপৰত আছে এতিয়া হে
চাব লাহেকৈ আহিব এইখন থল পাহাৰীয়া ছোৱালী হ'লে উঠিব পাৰিব ভৈয়ামৰ ছোৱালী হ'লে মাৰ খাই যাব অলৰেডি আমাৰ পূজা পাতি কৰা হৈ গ'ল ন এতিয়া অকণমান চাওঁ যাওঁগৈ নাকি এজন মানে আমাৰ ওপৰলৈ গৈয়ে আছে আমিও গৈয়ে আছো আৰু পাহাৰ বগাই চেনি মাই ফুল গৈ চেনি মাই এদিকেচোন কিবা মদ খোৱা আহি আছো অ'কে গাইছ বাবু বাকীখিনি দেখাই আছোঁ আপোনালোকক চাই থাকক এই দেখি ওলাই গ'লো আহি মেইন জেগা অঁ ধুনীয়া জেগা আছে পাহাৰৰ ওপৰত ধুনীয়া জেগা আছে চাবলগীয়া জেগা মানে কিছুমান ইমান দূৰত যায় হা হয়নে যাই লাভ নাই নহয় ন চাবলগীয়া জেগা আছে বক্সটো আনাই নাই চাহতে থাকিলে একদম গোটেই পাহাৰ ওপৰত ধুনীয়া জেগা স্পেচিয়েল জেগা মানে চাবলগীয়া জেগা না ফেমাছ জেগা আছে কিছুমান মানুহে ইমান দূৰত যায় হে কি টকা বুজি ইয়াতে চাই বলে নেব জেগা ইমান ধুনীয়া জেগা আছে ইয়াত আছে নেকি আমাৰ ইয়াত খুৱাই আমাৰ থানখনৰ নাম কি আছিলে বোলে পাহৰিলোঁ নহয় মহেশ থানত আহিছিলোঁ আহোঁতে আমাৰ খুৱাই বহি আছে মানে ধুনীয়াকৈ নহয় এই ভাঙৰ লাডু নহয় ন মিঠৈ লাডুহে এই তাকে এতিয়া আমাৰ খুৱাই ধুনীয়াকৈ দোকানখন লৈ বহি আছে মিছা কিনা ভালে হৈছে খোৱা হে হৈছেনে নাই কেইটা বান্ধিলে এতিয়া ঠিকে আছে এই মহেশ থানলৈ আহি ভাল লাগিছে বহুত মন্দিৰ 4টা মন্দিৰ আছে আপোনাৰ 4টা মন্দিৰটো দৰ্শন কৰিব পাৰিব এটা এৰিয়াটো বহুত ডাঙৰ আপুনি ঘূৰি এলাহ লাগি যাব আপোনালোকৰ বহুত ডাঙৰ এৰিয়াটো আৰু চাবলগীয়া মন্দিৰ আছে হয় দেখিছে ইয়াতো দেখাই আছোঁ আপোনালোকক এইপিনে আৰু এটা মন্দিৰ বনাব বুলি মন থাপনা মানে ঘৰ বনাই আছে এই ফ্ৰেছ জেগা আপোনালোকৰ বহুত টকা খৰচ কৰি বহুত দূৰত গৈছে মানুহ কিছুমানে তাত যাব দৰকাৰ নাই আমাৰ ওচৰতে আছে মৰিগাঁও ডিষ্ট্ৰিক্ট হয় মহেশ থান ফেমাছ জেগা গোটেই পাহাৰ ওপৰত ফেণ্টাষ্টিক জেগা হা চাবলগীয়া জেগা মই খাব লাগিব হা নাখাওঁ গাইছে আপোনালোকক দেখাইছোঁ অকণমান যদি কোনোবাই অহা নাই আপোনালোকে আহি পেলাই এবাৰ চাই যাওক মহেশ থান কেনেকুৱা লাগে যাবৰ কাৰণে ওলালোঁ আমি এতিয়া তললৈ নামি আছোঁ আৰু তলত দোকান বহুত আছে তাকো দেখামগৈ আপোনালোকক আৰু ভিডিঅ'টো চাই থাকক মানে অলপ কষ্ট লাগিছে উঠোঁতে লাগিছে হয় একেবাৰে কষ্ট নকৰিবি আমাৰ লাহে লাহে গৈ থাক তলত নামি গৈ আছোঁ কিমান মানুহ আহি আছে তলৰ পৰা ওলাই বাবাকে আহি যাওক এই আমাৰ আইতাকেইজনী ভাগৰ লাগি গৈছে বোলে ন যাওক ওপৰলৈ যাওক আৰু বহি ল'বি যা যা
নহয় যদি দাঙি পেলাই থৈ আহোঁ আহি থকা মানুহটো পুৰা দম্বালি মাৰিছে আহি নথকা সকলেহে গম পাই আছে কেনেকুৱা লাগে না কেনেকুৱা লাগি আছে মানুহ অভ্যাস থাকে কিছুমান নহয় এই পাহাৰত বগোৱা অভ্যাসটো থাকিব লাগিব এই অভ্যাস নাই না তাই মানুহ তললৈ আহি আছো হিমাচলত থাকোঁতে 1 কিলোমিটাৰ ওপৰলৈকে খোজ কাঢ়িব লাগে এইটো 1.5 কিলোমিটাৰমান হয়নে বাহিৰৰ পৰিৱেশ আমি যাবলৈ ওলাই গ'লো এতিয়া গাড়ীত চবে বহি গ'ল আৰু এখন গাড়ীতে বহি লৈ ড্ৰাইভাৰটো তামোল খাব গৈছে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল পালে লাইক এটা দি দিব অ'কে গাইছ